নমস্কাৰ বন্ধুসকল, কি খবৰ? মই প্ৰিয়ম আৰু আপোনালোকে চাই আছে খটাখুৰ ইউটিউব চেনেল। তো কাহিনীটো হ'ল আজিতো বিশ্বকৰ্মা পূজা। তো মই কালি চাইকেল এখন দিছিলোঁ বনাবলৈ। তো টায়াৰ নতুন ল'ব লাগিব বুলি ক'লে। মোক সেইটো কাৰণে ক'লে আজি বিশ্বকৰ্মা পূজাৰ দিনা তুমি 9:30 বজাত আহি যাবা। আৰু এতিয়া বাজি 10:02 আৰু দোকানে খোলা নাই। মই 3বাৰমান গ'লোঁ, দোকানে খোলা নাই। এনেই মাছ নাই আনিলোঁ আৰু এবাৰ যাম আৰু নুখুলিলে নাই, খুলিব নুখুলিলে নাই। আৰু ঘৰত গাড়ী বাইক ধুৱাই চব হৈ গ'ল, কিন্তু মোৰ চাইকেলখন যাক বনাব দিছোঁ তাক মই 30 টকা কম দিম, 130 টকা, তাক মই 30-40 টকা কম নিদিওঁ। এতিয়া মই গা চা ধুই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো এয়া বিশ্বকৰ্মাৰ পূজাৰ কাৰণে চলি আছে আৰু এয়া আমাৰ বিশ্বকৰ্মা পূৰা। এয়া পূজা কৰি আছে বিশ্বকৰ্মা বাবাক। আৰু এটা কথা হ'ল, মোৰ চাইকেলখন মই গৈছিলোঁ গেৰেজত হেৰিত দি থৈছিলোঁ। তো এতিয়া মই গ'লোঁ, টিউব খুলি থৈছিলে, টিউবটো বেয়া আছিলে। তো কালি কৈছিলে 9:30 বজাত আহিব। তো মই আজি গ'লোঁ, কিন্তু দোকানটো বন্ধ আছে। চব সিহঁতক বিচাৰি বহুতক সুধি সিহঁতক ঘৰ পাই গ'লোঁ। ঘৰৰ পৰাই মই ডাইৰেক্ট চাইকেল খুজিছোঁ, বনাই দিব মানা কৰিলোঁ, চাইকেলখন খুজিছোঁ, বাছ এতিয়া আনিছোঁ, জাষ্ট মালা পিন্ধাই থৈ দিম। এতিয়া সেয়া মালা আমাৰ ঘৰৰ ওচৰত গেৰেজখন লাগিছোঁ। ইয়াত এতিয়া সেৱা এটা কৰি লওঁ, সেৱা কৰালৈকে ৰ'ব। আৰু এতিয়া ইয়াত আমি পূজা গ'লোঁ, এতিয়া আমি গৈ আছোঁ ডিলাৰ। আৰু আমাৰ ভাই আছে, একদম লাগি থকা ভাই। আমি এতিয়া ডিলাৰ গৈ আছোঁ আৰু যিমান আৰু ড্ৰেছ আছে চবতে সোমাই আপোনালোকক দেখাম। আৰু এতিয়া মোৰ লগৰ এটা গৈছিলোঁ, জীৱন দাস বুলি। ইমানে হেৰি মানুহ বিশ্বকৰ্মা পূজা বুলি নিজৰ চাইকেল এখন আছে, চাইকেল এখনক একো মালাও পিন্ধোৱা নাই, চাইকেলখন ধোৱাও নাই, আনকি নিজেও গা ধোৱা নাই।